কি দিন আহিল একদম টকা পয়সা একদম একো নাই কি যে কৰিম ইয়াত বহি বহি কি কৰিম বাইকত তেল ভৰাবলৈ পইচা নাই 3 দিনৰ পৰা কেপি এটা আছে 3 দিনৰ পৰা খাই আছো পইচা কৰি একো নাই মক্কেলটা পালে আৰু কামটো কৰবাত মক্কেলো নাই দাদা আপুনি ইয়াৰে মানুহ নেকি হয় ইয়াৰে ঘৰ ইয়াত নেকি এই বাগিচাবিলাকৰ মালিক কোন চিনি পায় নেকি বাগিচাখনৰ মালিক চিনি পাওঁ অলপ লগ পাব পাৰিম নেকি মানে জেগাটো মোৰ বহুত ভাল লাগিছে মানে মোৰ আৰু এখন আছে মানে তাত আৰু দিয়া মন্দিৰৰ ওচৰত যিখন এখন মোৰে হয় আৰু ইয়াত ভাবিছোঁ জেগাটো দেখি ধুনীয়া লাগিছে ভাবিছোঁ ল'ম নেকি মালিকটো পাম নেকি মই ঠিক আছে বাৰু মানে মই হেৰি কৰি দিওঁ মই ইয়াৰ এছিষ্টেণ্ট হওঁ মালিকত মই ফোন কৰি দিওঁ ঠিক আছে ফোন কৰি অলপ ক'ব নেকি মানে তেওঁৰ লগত কথা পাতিলে ভাল আছিল মই কৈ আছোঁ ঠিক আছে কিছু নাই মানে হেল্ল' খান ভাই ক'ত আছা তুমি এক কাম কৰা তুমি মই মক্কেল এটা পাইছোঁ গম পাইছা তুমি এক কাম কৰা তুমি মানে অলপ জোতা লগাই আৰু পেণ্ট চাৰ্ট অলপ মানে হেৰি কৰি তুমি মানে ইয়াত আহি যোৱা চাহপাতি বাগান আছে তাত আহি যোৱা তুমি বাইক এখন লৈ আহিবা তুমি গম পাইছা য'ৰ পৰা হ'ব মানে যেনেকুৱা তুমি পাৰা মানে তুমি সোনকালে লৈ আহা মক্কেল এটা পাইছোঁ তাৰপিছত মানে এইটো চাহপাতি বাগান বুলি বিক্ৰী কৰিব মানে ল'লে মানে আমি কি কৰিম 50-50 কৰি দিম তুমি ভাড়া হ'লে লৈ আহা বাইকখন আৰু চুট কুট লগাই বুজি গম পাইছা একদম জোতা পিন্ধি আহিবা গম পাইছা ঠিক আছে ৰাখিছোঁ এতিয়া ওচৰতে আছে মোৰ আজি 400 ক'ত নাই বেলেগ মানুহ এজন লৈ গৈছে আজি মানে হেৰি লৈ আহিছে স্কুটি লৈ আহিছে 400 আছে আমাৰ মালিক দাদাই লৈ গৈছে তেওঁ আহিছে এই বাগানখন ল'ব বুলি ল'ব গম পাইছে বিক্ৰী কৰিব বুলি আপুনি মানে মই জেগাটোত নতুন আহিছোঁ মোৰ তাত এই মন্দিৰৰ ওচৰত এখন আছে বাগিচা আৰু ইয়াত আজি আপোনাৰ এখন আহি দেখি ভাল লাগিছে ভাবিছোঁ লৈ যাবা তো আপোনাৰ কি বেচাৰ ইচ্ছা আছে নেকি জেগাটো মোৰ বহুত ভাল লাগিছে বেচাৰ ইচ্ছা আছিলতো মানে ভাল কাষ্টমাৰ পোৱা নাই মানে দুই চাইড বেচাৰ ইচ্ছা আছিল এইটো 8-9 লাখ পালে দি দিম আৰু এইটো 10ৰ এবভ লাগিব এই চাইডটো এই জেগাটো দেখোন আকৌ ডাঙৰ কিন্তু ৰেট কম আৰু এইটো জেগাটোতো বহুত সৰু হয় কিন্তু এইটো ৰেট বেছি কাৰণ মানে মই বুজা নাই নেকি এইটো কম হ'ব লাগে বুজা নাই মানে কি হৈছে ইয়াত ৰাতি হাতী ওলায় হাতী ওলালে এইটো আকৌ ৰেট বেছি কি হ'ব তুমি বুজা নাই মানে হাতী ওলালে কি হয় ইয়াত মানে যিটো গছ গছনি আছে চব ভাঙি পেলায় তাৰপিছত ডেইলি আসাম টক্স আহে নিউজ লাইভ আহে প্ৰাগ নিউজ আহি মানে ফেমাছৰ কথা ফেমাছ মানে ইয়াত আহিলে তুমি যেতিয়া ঘৰ বনাবা বা বিল্ডিং বনাবা যি বনোৱা তুমি বনাৰ পিছত কি হয় ইয়াত হাতী অহাৰ পিছত নিউজ লাইভ আহিব ভাঙি দিব চব তাৰপিছত তোমাৰ ঘৰখনো উঠিব তুমিও লগতে ক'বা বুজিছো আৰে আমি বিজনেছটো কৰি আছো ফেমাছ হোৱাৰ কাৰণে তুমি ল'লে এনেই ফেমাছ হৈছে আপোনাৰ প্ৰফিটেই হ'ব বস্তুটো বুজিছো তুমি ফেমাছ হৈ যাবা কাৰণ ডেইলি হাতী আহিব তোমাৰ ঘৰ ভাঙিব ভাঙাৰ পিছত কি তোমাক আহি সুধিব এনেকুৱা কি হৈছে তাৰপিছত গোটেই পৃথিৱীৰ মানুহে দেখিব তোমাক বুজিছো কম দিনত ফেমাছ হ'ম বুজিছো আচ্ছা দাদা মই এইখন হ'লে হৈ যাব সেইখন নালাগে এইখনত কিমান কৈছে ফিক্সটো কৰি দিয়ক এইটো 10 এবভ 12 পালে হৈ যাব 10 দিলে নহ'ব নেকি ভাই নাই এইটো মোৰ জায়গাটো বহুত ভাল লাগিছে কিন্তু আপুনি ফেমাছ হ'ব তো ইয়াত প্ৰফিট আছে আপোনাৰ 10 লাখ দিলে হ'ব নেকি নাই কিমান ফিক্স কওক কিমান লাগে ফিক্স 12 দি দিলে হৈ যাব আচ্ছা হ'ব এতিয়া মানে মোৰ লগততো কেছ নাই মই ইয়াত এনে ফুৰিব আহিছোঁ মই চেক দিলে হ'ব নেকি হ'ব ইয়াত মোৰ সন্মুখত মোৰ ঘৰ আছে মই চেকটো লৈ আহোঁ কেনেকৈ মানে মইতো ইয়াত ফুৰিবলৈ আহিছোঁ এনে মানুহৰ লগত আহিছোঁ এতিয়া অলপ বাইকখন দিবা নেকি মানে গৈ লৈ আচ্ছা লৈ যোৱা মানে 10 মিনিট লাগিব আপুনি ইয়াত বহক অলপ সোনকালে আহিব দেই সোনকালে আহিব এবাৰ চাই আছোঁ ইয়াত হ'ব সোনকালে আহিব আহি আছোঁ মই প্লানটো বনাইছো মই মক্কেলটো ধৰিছো মই বনাইছো মই 70%
মোৰ 70% লাগিব তুমি 30% নিবা এই পইচা দি কি কৰিবা পইচা মই কেটিএম ল'ম বহুত দিনৰ পৰা মই ভাবি আছো কেটিএম এখন ল'বলৈ কেটিএম ল'ম মই তুমি কি কৰিবা মই বিল্ডিং বনাৰ বহুত সপোন আছে মোৰ কাৰণে সকলো হৈছে বে মোৰ পাঁচটো মানে বনাইছে হেল্ল' দাদা মই আহি আছো দিগদাৰ এটা লাগিছে আহি আছো 10 মিনিটৰ ভিতৰত আহি আছো বাইকখন আছে মোৰ লগত চিন্তা নকৰিবা আহি আছো এইবিলাক মানুহক কেতিয়াও বাইক দিব নালাগে 10 মিনিট কৈ লৈ গৈছে এতিয়া 2 ঘণ্টা হৈ গ'ল এতিয়ালৈকে অহা নাই ঘৰত আলহীও আহিছে কি কৰো এতিয়া কেনেকৈ ঘৰত যাওঁ সেইটোৰ ফোন আহিছে মই বাইক লৈ আহিছো যাৰ পৰা কি কল কৰি মই কি কৰিম মোক যে মাৰিছো মই মাৰিছো আজি শিকা এটা পাই গলো হৈছে ঠিক আছে যা পাপা বাইক অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চল জয়